সকলোকে মোৰ নতুন ইউটিউব চেনেল নিতাশ্ৰী ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মোৰ নতুন ব্লগটোত প্ৰথম ভিডিঅ' দিবলৈ লৈছোঁ, গতিকে আজি আহকচোন আপোনালোকক শ্বেয়াৰ কৰিব ওলাইছোঁ চিকেন আৰু তিলৰ নতুন এটা ৰেচিপি। কেনেকুৱা লাগে ট্ৰাই কৰি চাব আপোনালোকে। আহকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। তিলৰ লগত যদি মাংস বনাব লাগে তেতিয়াহ'লে প্ৰথম আমি কৰিব লাগিব কি, মাংস আৰু দুডোখৰমান আলু লৈছোঁ। আপোনালোকে যদি আলু নাখায় আলু নিদিলেও কথা নাই। তাত প্ৰথম কৰিব লাগিব অলপ হালধি, ইয়াত দেখিছে এচামুচ হালধি, সোৱাদ অনুসৰি নিমখ, এইখিনি ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি অলপ সময়ৰ কাৰণে ইয়াক মই ঢাকি থ'ম। এয়া আপোনালোকে দেখিছে দুটা পিঁয়াজ মই ধুনীয়াকৈ কাটি ল'লোঁ, অলপমান জিৰা গুড়ি লৈছোঁ, কেঁচা জলকীয়া কেইটামান কাটি লৈছোঁ, আৰু এইখিনি হ'ল তেজপাত, আদা নহৰু পেষ্ট, আৰু এইখিনি হৈছে তিল। আমি ইয়াত বেছি মছলা ব্যৱহাৰ নকৰোঁ, কাৰণ বেছি মছলা ব্যৱহাৰ কৰিলে তিলৰ যিটো গোন্ধ সেইটো অলপ কমি যায়, গতিকে অলপ কমেই ব্যৱহাৰ কৰিম। আপোনালোকে যদি বিচাৰে মছলা অলপ সৰহকৈ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি ইয়াত অলপ মিঠাতেল দি ল'ম। প্ৰথম পিঁয়াজ তেজপাত দিছোঁ, পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে অলপমান এনেকৈ ভাজি ল'ব লাগিব। ইয়াত দেখিছে 2-3 মিনিটমান এনেকৈ ভাজাৰ পিছত এইটো অকণমান ব্ৰাউন কালাৰ হৈছে। যেতিয়া ব্ৰাউন কালাৰ হ'ব তেতিয়া আমি এয়া পেষ্টটো দি দিছোঁ। পেষ্টটো দি অকণমান ভাজি ল'ম। আকৌ এয়া মাংসখিনি মই ঢালি দিছোঁ। এতিয়া মই মাংসখিনি সিজিবৰ কাৰণে অলপ ঢাক মাৰি পেলাই জুইটো অলপ কম ফ্লেমত দি দিছোঁ। আপোনালোকে দেখিছে মাংসৰ পৰা তেল ওলাইছে, তেল ওলোৱা আৰম্ভ কৰি দিলে। গতিকে মই এতিয়া ইয়াত এই গুড়াখিনি, তিলৰ যিখিনি গুড়া 1 কাপমান লৈছিলোঁ মই, এই গুড়াখিনি মই ইয়াত ঢালি দিম। ইয়াত ঢালি মই ধুনীয়াকৈ মিক্স কৰি দিম। ইয়াত তিলখিনি ধুনীয়াকৈ মই ইয়াত মিক্স কৰি লৈছোঁ। ইয়াত দেখিছে, কিন্তু এটা কথা মনত ৰাখিব, তিলখিনি কিন্তু প্ৰথমতে কেতিয়াও দি নিদিব। যদি তিলখিনি প্ৰথমতে দিয়ে তেনেহ'লে ইয়াৰ সোৱাদটো কিন্তু একদম বেয়া হৈ যাব। গতিকে তিল সদায় তেল ওলোৱাৰ পিছতহে দিব। অলপমান ভাজি ল'ব, তাৰ পৰা আমি পানী দিব পাৰিম। এতিয়া ইয়াত মই অলপমান গৰম পানী ঢালি দিম। ইয়াত মই ঢালি দিছোঁ। ইয়াক অলপ উতলিবৰ কাৰণে এৰি দিম। এতিয়া মই ইয়াত কাটি থোৱা জলকীয়াখিনি ইয়াত দি দিছোঁ। এতিয়া অকণমান সময় আৰু 2-3 মিনিটমান সময় ইয়াক উতলিব দিম। আপোনালোকে এটা কথা মন কৰিছে, মই ইয়াত কিন্তু গুড়া জলকীয়া ব্যৱহাৰ কৰা নাই। গুড়া জলকীয়া ব্যৱহাৰ কৰিলে টেষ্টটো ইমান ভাল নহয়, আৰু কেঁচা জলকীয়াৰ গোন্ধটো খুব ধুনীয়া লাগে। গতিকে ইয়াক মই অলপ পিছতহে ব্যৱহাৰ কৰিছোঁ, মানে উতলাৰ পিছত। আৰু এতিয়া ইয়াৰ মাংসখিনি ধুনীয়া হৈ গৈছে। এইটো এটা বিৰাটেই টেষ্টি ৰেচিপি হয়। আপোনালোকে এবাৰ নিশ্চয় ঘৰত ট্ৰাই কৰি চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ।